নমস্কাৰ বন্ধুসকল, মোৰ উৰণীয়া মন চেনেলৰ পৰা সকলোকে স্বাগতম জনাই মই সুবিতাই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আহকচোন আজি মোৰ নতুন ভিডিঅ'ত কি দেখিব আপোনালোকে চাই লওক। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'খিনিও চাবলৈ আপোনালোকে কাষতে থকা বেল আইকনটো দবাই দিব। আহকচোন এতিয়া চাই লওঁ। এয়া আপোনালোকে দেখিছে পিঁয়াজ পিঁয়াজ কাটি থৈছোঁ। আপোনালোকে ভালকৈ ভাবিছে পিঁয়াজখিনি কাটি কি কৰিম। এই পিঁয়াজখিনি মই কি কৰিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক। এফালৰ পৰা পিঁয়াজ কাটি ৰাখিলোঁ। এয়া তাৰপিছতে মই কাটিম কবি। এয়া বন্ধাকবি কাটিছোঁ। বন্ধাকবি কাটিলোঁ, মিহি মিহিকৈ কাটিব লাগিব। তাৰপিছতে এয়া মটৰ গুচাই ল'লোঁ অলপমান। তাৰপিছতে মই এয়া গাজৰ পিহনাত পিচি ল'লোঁ। পিহনাত পিচি লৈ এতিয়া চব মিলাই ল'লোঁ। বন্ধাকবি, পিঁয়াজ, গাজৰ, মটৰ, কেপচিকাম, আদা, নহৰু মিলাই লৈ পেলাই ভালকৈ মিক্স কৰি মই সানিম। ইয়াতে যে তেল তেল দেখিছে ইয়াতে ৰিফাইন আছে, ৰিফাইন দি দিছোঁ। এইখিনিয়ে মই ভেজ ম'ম' বনাম। এয়া আপোনালোকে চাগে ভাবিছে ইমানখিনি কি কৰিম মই, ইমানখিনি ভেজ ম'ম'। ৰ'ব মই কৈ আছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। এয়া মই মঠিছোঁ ময়দা মঠি এয়া অলপমান দেৰি ৰাখি থৈছোঁ। তাৰপিছতে মই এয়া বেলিম। এয়া বনাইছোঁ। আমাৰ অকণমানি মৰমৰ পোৱালিটো আছে লগতে, সিও আমাৰ লগত কাম কৰি। মই ম'ম' বনাওঁ এয়া মানে আচলতে দিওঁ দেই। মই অকল ভেজ ম'ম' নহয়, চিকেন ম'ম'ও বনাওঁ। তাৰপিছতে এয়া মানে মই বনাই হৈ গ'ল, পেকিং কৰিছোঁ। এয়া আজি যাব তিতাবৰ। এয়া তাৰপিছতে মৰিয়নিলৈও পঠিয়াম। এইখিনি পেকিং কৰা হৈ গৈছে। পেকিং কৰি পঠিয়াব লাগিব। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব আৰু ভিডিঅ'সমূহ চাই কেনে পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।